নমস্কাৰ বন্ধুসকল। ডাঙৰ ডাঙৰকৈ ভাষণ দিয়াই নেতাসকলক ক'বলৈ ওলাইছোঁ, আপোনালোকে আজিকালি যে সহায় সহযোগিতা আগবঢ়াই আহিছে, মানুহক পাৰ্চনেলি সহায় সহযোগিতা আগবঢ়াই আহিছে। কাৰোবাক অৰুণোদয় দিছে, কাৰোবাক বিজনেছৰ ক্ষেত্ৰত দিব লাগিছে, হয়তো অইন কাৰোবাক ক্ষুদ্ৰ ঋণৰ ৰেহাই কৰিছে। সেইবিলাক হৈছে পাৰ্চনেলি ৰেহাই কৰা, পাৰ্চনেল কৰি আছে। কিন্তু ৰাজহুৱা কামত কিয় কৰা নাই আপোনালোকে? যেনেকৈ নদীখন দেখিছে আপোনালোকে, গৰাখহনীয়া। এই গছডালত মই এইটো কাৰণে আছো আজি। এই গাছডাল যদি ইয়াৰে 1 বছৰ দেখিবলৈ পাব আপোনালোকে। কিমান সুন্দৰ এডাল বগৰী গাছ, য'ত মই উঠি আছো এতিয়া। এই বগৰী গাছডাল 1 বছৰ দেখিব আপোনালোকে, তাৰ পাছত চেছ, দেখি নাপাব। আৰু ধানৰ খেতি ইমানেই বেয়া হৈছে এইবাৰ বছৰ, ইমানেই বেয়া হৈছে পানীৰ অসুবিধাৰ কাৰণে, ইমানেই বেয়া হৈছে আপোনালোকে ধানবিলাক চালেই গম পাব। সেইবিলাক ৰাজহুৱা কামত কেতিয়াও সহায় কৰা নাই আপোনালোকে। ৰাস্তা ঘাট বেয়া, আমাৰ ইপিনে গাঁৱলীয়া জেগাত পথাৰত পানী যোগানৰ সুবিধা নাই, চুইচ গেটৰ সুবিধা নোহোৱা কাৰণে পানী যোগানৰ সুবিধা হৈ পৰিছে। সেইবিলাকক কিয় নাচায় আপোনালোকে? চাওক, এই নদীটোলৈ চাওক একবাৰ, কিমান ডাঙৰ এখন নদী, গৰাখহনীয়া। এইবিলাক কৰিলে কি হয়, সকলো ৰাইজৰ মানুহে কিবা নহয় কিবা সাহায্য পায়, কমকে হ'লেও সাহায্য পায়, কিবা নহয় কিবা এটা। কিন্তু অৰুণোদয় দি আছে আপোনালোকে পাৰ্চনেলি এজনক। ৰাজহুৱা কামত খৰচা কৰক আপোনালোকে। ভোট যদি বিচাৰে ৰাজহুৱা কামত কৰক। কি কাম আছে ৰাজহুৱা কাম? ৰাস্তা ঘাট খুব সুন্দৰকৈ বনাই দিয়ক। স্কুলত অহা যোৱা কৰাৰ কাৰণে ৰাস্তা ঘাট আমাক খুবেই দৰকাৰ। আপোনালোকে স্কুটি বাইক মাষ্টাৰক দিব দৰকাৰ নাই, ৰাস্তা ঘাট বনাই দিয়ক। সিহঁতে স্কুটি বাইক দৰমহাৰে কিনি ল'ব নিজে, ঠিক আছে? আৰু এই পথাৰবিলাকত চাওক, এইবিলাক ক'ত ধুনীয়াকৈ খেতি হৈছিল, য'ত মই আছো না এতিয়া, এইবিলাকত ধান খেতি কৰিছিলে। পানীৰ অসুবিধাৰ কাৰণে এতিয়া কি হয়, ধানৰ খেতি কৰাৰ উপযোগী নহয়, চন পৰি আছে। এইবিলাক কামত খৰচা কৰক। সকলোৱে যাতে চৰকাৰৰ সাহায্য পায়। কিহৰ পাব? ৰাজহুৱা কামৰেহে পাব। আৰু ধানবিলাক চাওক আপোনালোকে, ধান কেনেকৈ হৈছে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাবলৈ ওলাইছোঁ। গাঁৱলীয়া দুখীয়া মানুহবিলাকক, খেতিয়কবিলাকক সাহায্য দিছেনে আপোনালোকে? পানীৰ যোগান ধৰিছেনে গাঁৱত? ডাঙৰ ডাঙৰ কথা কৈ থকা চৰকাৰবিলাকক কৈছোঁ, চৰকাৰৰ মানুহবিলাকক কৈছোঁ। গাঁৱলীয়া অঞ্চলত অমুক ফ্ৰী দিছোঁ, তমুক ফ্ৰী দিছোঁ, কি দিছা? নিজৰ টকাৰে হাল বাই পানী তুলি ধান ৰুইছিলোঁ, কিন্তু এই অৱস্থা চাওক ধানৰ। যদি এনেকুৱা হৈ থাকে আৰু 2-3 বছৰৰ পাছত আপোনালোকে কিমানকে ধানৰ মন কিনি খাব লাগিব জানছে? 2000। ধানে নাই এইবাৰ পথাৰত। চাওক, যিমানখিনি চাব আপোনালোকে ক'তো ধান দেখাই নাপাব ভাল। য'ত পানী আছে তাত খুব সুন্দৰ ধান হৈছে, য'ত পানী নাই হালধীয়া হৈ ৰঙা হৈ মৰি যাব লাগিছে। চাওক, অলপ গাঁৱলীয়া অঞ্চলৰ মানুহবিলাককো চাওক আপোনালোকে। পানীৰ যোগান ধৰক, পানীৰ সুবিধা কৰি দিয়ক খেতিয়কক, নহ'লে চেছ, বৰবাদ হৈ যাব গাঁৱলীয়া অঞ্চলৰ মানুহবিলাক। খেতি কোনে কৰিব? সেইটো কাৰণে খেতি বাদ দি আজিকালি চেন্নাই বেংগলোৰত কাম কৰিব যায় ল'ৰা ছোৱালীবিলাক, হয়নে? এই অঞ্চলত খেতি কৰি খাব পাৰিব না কাবাই? চৰকাৰখনে বহুত মানুহক, মাইকীবিলাকক সাহায্য দি আছে, লাখো কৰলো টকা। আৰু খেতিয়কৰ কাৰণে 1 টকাও নলয়। চুইচ গেট বান্ধিব লাগে, চুইচ গেট নাই। পানীৰ অসুবিধাৰ কাৰণে চাওক ধান কেনেকা হৈছে। গৰুখানৰ কাৰণে ঘাঁহ ৰুই থোৱা হৈছে, গৰুবিলাকৰ কাৰণে। পানী সিঁচি ধানটো ৰুলো কষ্ট মষ্ট কৰি। এয়া চাওক ধান হ'ব না পাতান হ'ব বিলাক? হা, বৰবাদ। এনে কষ্ট কৰাই গেল এইবিলাক।